নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজিৰ এই নতুন ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আপোনাক দেখুৱাম এই ভিডিঅ'টিত ট্ৰেইনৰ টাইম টেবুল আৰু ট্ৰেইনৰ সিট বা বাৰ্থ বা ট্ৰেইনৰ ভাড়া কেনেকৈ আমি চাব পাৰিম ফেয়াৰ প্ৰাইচ। এই ভিডিঅ'টোত আপোনালোক এই বিষয়ে চাবলৈ পাব। তো পোনপ্ৰথমে মই যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওঁ। সাধাৰণতে মই গুগল ক্ৰম ইউজ কৰোঁ। মই গুগল ক্ৰম ওপেন কৰি লওঁ। গুগল ক্ৰম ওপেন কৰিলোঁ আৰু ইয়াত যিটো সাৰ্চ বাৰ, ইয়াত থকা সাৰ্চ বাৰত মই সাৰ্চ কৰি দিম IRCTC। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোক তলত দেখিবলৈ পাব www.irctc.co.in। এইটো ৱেবছাইটতে ক্লিক কৰিব। এইটো ৱেবছাইট ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত আপোনালোক যিখিনি ডাটা দেখিবলৈ পাব, যিখিনি ইনফৰমেশ্যন পাব, এইখিনি একুৰেট হ'ব। তো ইয়াত মই ক্লিক কৰি ল'লোঁ। ক্লিক কৰি লোৱাৰ পিছত অ'পেন হৈ যাব। নেট যদি শ্ল' থাকে লাহেকৈ লোডিং হ'ব। তো ওপৰত ফ্ৰম বুলি দেখুৱাইছে। এতিয়া মই ফৰকাটিঙৰ পৰা ডিব্ৰুগড়লৈ যোৱা ট্ৰেইনৰ বিষয়ে চাম, ডিটেইলছ চাম। মই নটিফিকেশ্যন আহিলে। তো ওপৰত যি ফ্ৰমত মই ইয়াত টাইপ কৰিব লাগিব ফৰকাটিং বুলি টাইপ কৰি ল'লোঁ। ফৰকাটিং আহি গ'ল আৰু তলত টুত লিখিব লাগিব মই য'লৈকে যাম। মই ডিব্ৰুগড় লিখিম তাত। আৰু আপোনালোক যদি ষ্টেচন ক'ড, সেই যি ষ্টেচন, যোনটো ষ্টেচনত আপোনালোকে মানে নামিব বা য'লৈকে যাব আপোনালোকে, সেইটো ষ্টেচনত যদি ষ্টেচন ক'ডটো গম পায় তেনেহ'লে সেইটো টাইপ কৰি দিব শ্বৰ্টকাটত। যেনেকৈ ফৰকাটিঙত FKG, তো ডিব্ৰুগড়ৰ ষ্টেচন ক'ডটো হৈছে DBRG। য'লৈকে যাম ডিব্ৰুগড়ত ক্লিক কৰি দিলোঁ আৰু যোনদিনাখন যাম মই তাৰ ডেটটো, এই যিখন কেলেণ্ডাৰ তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল কৰি ল'ব মোবাইলত যদি চাইছে। মই 27 জানুৱাৰীত যাব বিচাৰিছোঁ। মই 27 জানুৱাৰীত ক্লিক কৰি ল'ম। ক্লিক কৰি দিলোঁ, এইটো চিলেকশ্যন হৈ গ'ল। আৰু ইয়াত আপোনাৰ ক'তো একো এই যি অল ক্লাছ ভাগে থাকিব দিব, জেনেৰেল থাকিব দিব তেনেকৈ। আৰু সেইবোৰ একো সলনি নকৰিব। আৰু তলত আহি যাব চাৰ্চত ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰি দিয়াৰ পিছত ট্ৰেইনৰ লিষ্ট এখনে আহি যাব। প্ৰথম ট্ৰেইনটো আপোনাৰ দেখুৱাইছে গুৱাহাটী লিডো এক্সপ্ৰেছ। এইটো ফৰকাটিঙৰ পৰা আপোনাৰ নিউ তিনিচুকীয়ালৈহে যাব। তো এইটোত চেক নকৰোঁ কাৰণ এইটো তিনিচুকীয়ালৈকে যাব, ডিব্ৰুগড় নাযায়। তললৈ আহি যাম। এইখন দেখুৱাইছে আপোনাৰ অৱধ আছাম এক্সপ্ৰেছ আৰু ইয়াৰ যিটো ট্ৰেইন নম্বৰ হৈছে 15910। এই ট্ৰেইনখন আপোনাৰ যাব ফৰকাটিঙৰ পৰা ডিব্ৰুগড়লৈকে। কিন্তু ইয়াত আপোনাৰ ৰিফ্ৰেছ বুলিহে দেখুৱাইছে। মই শ্লিপাৰৰ চাব বিচাৰিছোঁ, শ্লিপাৰৰ টিকেট আছেনে নাই। এনেকৈ যদি ৰিফ্ৰেছ থাকে তেতিয়াহ'লে আপোনালোকে শ্লিপাৰ ৰিফ্ৰেছ লিখা থাকিলে তাত ক্লিক কৰি দিব, ৰিফ্ৰেছ হৈ যাব। আৰু এইটো ট্ৰেইন কেঞ্চেল বুলি দেখুৱাইছে, মানে 27 তাৰিখে ট্ৰেইনটো কিবা কাৰণত নাযায়, 28 তাৰিখে যাব এইটো। আৰু 16টা ৱেইটিং লাগি আছে। তো এইটো বাদি দিয়া হ'ল। মই তললৈ আহিম। তলত এখন আছে LTT ডিব্ৰুগড় এক্সপ্ৰেছ। ইয়াতো আপোনাৰ ৰিফ্ৰেছ কৰিব কৈছে শ্লিপাৰত। মই শ্লিপাৰত যি দেখুৱাইছে, মই ৰিফ্ৰেছ বটনত ক্লিক কৰিম, ৰিফ্ৰেছ কৰি ল'লোঁ। ইয়াতো আপোনাৰ একেই 76 ৱেইটিং। তো এইখনত নাযাওঁ, তলত চাইছোঁ মই শ্লিপাৰ ক্লাছৰ চাইছোঁ বৰ্তমান। কামৰূপখনত চাম, ইয়াত ৰিফ্ৰেছ কৰি চাম একেই। ইয়াতো ৱেইটিং আছে। কি হৈছে? আৰু তললৈ যাম, এইটো যদি নাই পোৱা মই। এখন আছে আপোনাৰ নাগালেণ্ড এক্সপ্ৰেছ। নাগালেণ্ডত চাম এতিয়া। ইয়াতো শ্লিপাৰত মই এবাৰ ৰিফ্ৰেছ কৰি চাম। এদিনাখন আছে ট্ৰেইন এভেইলেবলটো এনেকৈ 28 তাৰিখ শনিবাৰ, মানে ছেটাৰডে, এভেইলেবল 0029। 29টা বাৰ্থ বা 29টা ছিট খালী আছে এইখন ট্ৰেইনত। আৰু ইয়াৰ যিটো ফেয়াৰ ভাড়া পৰিব 175। আৰু ট্ৰেইনখন আপোনাৰ ফৰকাটিঙত আহিব 3:55। ধৰক 3:55 এৰিব বুলি ধৰি লওক আপুনি। আৰু এই ট্ৰেইনখন কি বাৰে চলে সেইটো দেখুৱাই দিছে। আপোনাৰ
এইটো সদায় চলে মনডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে ছানডে আৰু এই ট্ৰেইনখন আপোনাৰ ডিব্ৰুগড় গৈ পাব 10:20 আৰু এই ট্ৰেইনখন গৈ পাবলৈ কিমান টাইম লাগিব এইটো লিখাই থাকিব আপোনালোকে এনেকৈ 6 ঘণ্টা 25 মিনিটটো এইকেইটা আপোনালোকে দেখিলে বুজি পাব মানে টোটেল টাইম কিমান ডিউৰেশ্যন লাগে পাবলৈ টাইমটো কিমান লয় তো এনেকৈ আপোনালোক চাব পাৰিব আৰু এইখিনি যিখিনি আপোনালোক আৰু কিছুমান দেখিব পাইছে এই যেটো আপোনাৰ 3A 2A আৰু 2S এইখিনি মানে ক্লাছ হয় আপোনাৰ 2S যদি ক্লিক কৰোঁ 2S এইটো নট এভেইলেবল মানে এইটো জেনাৰেল টিকেট বুলি কয় আজিকালি সেকেন্ড সেটিং এইটো টিকেট নট এভেইলেবল বুলি দেখুৱাই তেতিয়া আপুনি গম পাব কাউণ্টাৰতহে মানে অফলাইনতহে বুক কৰিব পাৰিব ষ্টেচন গৈ পিনে এইটো অনলাইনত নোৱাৰিব আৰু 3A চিট চাইছোঁ 3 টায়াৰত ইয়াত মানে ইয়াতো এভেইলেবল দেখুৱাইছে এভেইলেবল 0007 মানে 7টা চিট খালি আছে আৰু 2A চাইছোঁ 2A মানে সেকেন্ড টায়াৰত আপোনাৰ এভেইলেবল আছে 7টা চিট তো এনেকৈ আপোনালোকে চেক কৰিব পাৰিব তো আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হৈছে আৰু কিবা জানিবলগীয়া থাকিলে মোক আপোনালোক কমেণ্ট কৰিব ইয়াৰ আগন্তুক ভিডিঅ'ত মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বা আপোনালোকক কমেণ্টত হ'লেও ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ থেংক ইউ